পৰৱৰ্তী বাতৰিলৈ আহিছোঁ। আজি ৰহমৰীয়াত বৰটিচুক ৱাৰ্ডত ভাৰতীয় জনতা পাৰ্টীৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় আৰু উক্ত কাৰ্যসূচীত শতাধিক পুৰুষ মহিলাই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে আৰু সেই সভাত উপস্থিত থাকে লাহোৱাল মণ্ডলৰ সভাপতি সঞ্জয় হাজৰিকা, উপসভাপতি ঋতুৰাজ দত্ত, সম্পাদক কুমুদ দত্ত, পঞ্চায়তৰ সভাপতি জিতুল গোহাঁই, লগতে মহিলা মৰ্চাৰ সভানেত্ৰী ববী শইকীয়া, OBC মৰ্চাৰ সভাপতি চমৰ গোহাঁই, সম্পাদক পলাশজ্যোতি ৰাজখোৱা, যুৱ মৰ্চাৰ সম্পাদক ৰূপম জ্যোতি কোচ। আৰু আমি এই মুহূৰ্তত খবৰ ডেস্কৰ দৰ্শকসকলক সেই কাৰ্যসূচীৰ কিছু দৃশ্যাংশ দেখাব বিচাৰিছোঁ। নমস্কাৰ। ভাৰতীয় জনতা পাৰ্টী লাহোৱাল মণ্ডলৰ সমিতিৰ তৰফৰ পৰা আমাৰ নতুনকৈ যি যোগদান কৰিছে তেখেতসকললৈ মই আন্তৰিক তথা অভিনন্দন তথা আদৰণি জনাইছোঁ, স্বাগতম জনাইছোঁ। আজি ৰহমৰীয়া পঞ্চায়তৰ অন্তৰ্গত প্ৰায় আধাধিক পুৰুষ মহিলাই আমাৰ এই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। তেখেতসকলে আমাৰ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ আমাৰ কৰ্মৰাজিৰ ওপৰত আদৰ্শ চাই পেলাই আৰু আমাৰ ব্যক্তিসকলৰ কৰ্মৰ ওপৰত তেওঁলোকে লক্ষ্য ৰাখি কৰ্মীসকলক আমাৰ মন চেনেহে আগুৱাই নিবৰ বাবে সকলো বিভিন্ন দল সংগঠনৰ পৰা আহি তেখেতসকলে আমাৰ দলত যোগদান কৰিছে। তেখেতসকললৈ পুনৰবাৰ মই ভাৰতীয় জনতা পাৰ্টী লাহোৱাল মণ্ডল সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, খবৰ ডেস্ক।